Hello guys, welcome back to my channel Jyotitara Vlogs. আজি হল নৱমীৰ বহুত শুভেচ্ছা আপোনালোকলৈ আৰু মই গৈ আছো সেৱা কৰিবলৈ মন্দিৰত। মাত দেখিছে নে কি হৈ আছে অৱস্থা? পূজা চাবই পোৱা নাই, তো আজি চাম বুলি ভাবিছো অলপ, তো আপোনালোককো দেখাই আছো ক'ত যাও কি। একদম অৱস্থা বেয়া, মাত চাই থাকক আপোনালোকে ভিডিঅ'টো আমাৰ লগত। আৰু মই শাৰী পিন্ধি লৈছো, কৈ দিব কেনেকুৱা লাগিছে। নৱমী স্পেচিয়েল পূজা হ'বতো পোৱাই নাই, ওলাইছো আৰু এনেকৈ ইচ্ছাটো নাই, তথাপিও মনটো ভাল লাগিব কাৰণে ওলাইছো আৰু এনেকৈ পিন্ধি। চাই থাকক ভিডিঅ'টো। তো গাইজ এতিয়া লৈ লওঁ আমি চাকি। তো গাইজ গৈ আছো নৱগ্ৰহৰ ভিতৰত। আমি আহি গৈছো লতাশিল খেলপথাৰত। 2,000 years later. গাইজ ৰাতিৰ লোক মোৰ কেনেকুৱা লাগিছে গৈ আছো এতিয়া। চাই থাকক আপোনালোকে ব্লগটো। এনেকে বান্ধাই লৈছে দেখিছেনে? এতিয়া মোৰ ভয় লাগি আছে, হেৰি মই যদি ভিৰত হেৰাই যাওঁ। মাজে চেলফি মাৰি আছে, এখন দুখন ফটো আহি আছে। নাই মানুহগুলো ভিড় লাগছে। তো গাইজ আমি আহিছোঁ এতিয়া খাবলৈ হোটেলত আৰু অৰ্ডাৰ দিছোঁ, আহি আছে। আহিলে দেখাই আছোঁ আৰু আপোনালোকক। তো গাইজ ভোকতে মই ভিডিঅ' বনাব পাহৰিয়ে গৈছিলোঁ, আগতে খোৱাতে লাগিছোঁ। ইমান ভোক লাগিছিলে ন, ভিডিঅ' বনাব পাহৰি গৈছিলোঁ। তাৰপিছত আকৌ মনত পৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আকৌ নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই গাইজ।